আজি মোৰ দোকানৰ কামত হেল্প কৰিবলৈ নন্দিনী আৰু বৃষ্টিতা আহিলে লগতে মাও কামত লাগি আছে সকলোৱে মিলি ম'ম' বনাই আছে তোমালোকে বোলো বনাই থাকা তেতিয়ালৈ দেৱাশিষ আৰু মই দোকানখন অপেনিং কৰোগৈ এইফালে দেউতাই অলপ চাফ চিকুণ কৰি দিলে ফাইনেলি আমাৰ দোকান খুলি ৰেডি এইফালে ৰৈ আছো মই আৰু সেইফালে ৰৈ আছে আমাৰ ফেমিলি মেম্বাৰ দাদা আমি তোমাৰ ভিডিঅ' চাওঁ দেই বুলি কৈ তিনিগৰাকী ওলাইহি দোকানত অহাৰ কাৰণে পিছে বৰ ভাল লাগিল দেই দোকানৰ কাপ শেষ হৈছিলে গতিকে পিটিকে কাপ লৈ আনিলো দোকান খোলাৰ পিছত সকলো ঠিক ঠাকে গৈ আছিলে লগৰ কেইটাও আহিলে হেল্প কৰিবৰ কাৰণে কিন্তু কোনে জানিছিল যে হঠাতে এনেকুৱা বৰষুণ দিব যে বজাৰত মানুহে নোহোৱা হৈ যাব ভাবিছিলো আজি দোকানৰ কাষ্টমাৰ নহ'ব গতিকে দোকানত বোলো যি আছে সকলোৱে মিলি খাই দিম সেই বুলিয়ে মাংস পোৰাত লাগি গৈছিলো কিন্তু ভাগ্যৰ কথা যে দোকানৰ সকলো বস্তু বিকা গ'ল আজি বাকী যিখিনি আমাৰ ভাগ্যত আছিলে সেইখিনি আমি খাই দিলো দেই দিনটো আজি কেনেকৈ গ'ল গমেই নাপালো কিন্তু এইটো দিন আমাৰ মাজত এটা মেমৰি হিচাপে ৰৈ যাব বৰষুণ আছিল যদিও আটাইকেইটা মিলি দোকান সামৰাত সহায় কৰি দিলে আৰু আমি অন্তিমটো দিনত এতিয়া প্ৰগ্ৰাম চাবলৈ ওলালো বোকা হ'লেও গছকি ফেনেকি বোলো আজি প্ৰগ্ৰাম চামেই কিন্তু ঠাণ্ডাতে খাই দিছিলে তাতে গোটেই দিনটো দোকানত তিতি আছিল আজি বৰষুণত মজাটো পিছে এতিয়াহে পাইছো মাছ বেপাৰী স্মাইলটো পিছে বেলেগ দেই ধেমালি কৰিছো আজি কাৰণে মানে বাই বাই